নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চতুলাছ ব্লগ। আজি ধুনীয়াকৈ আমি দীপৰ বিল গৈ আছোঁ নিউ ইয়েৰ বুলি। আপোনালোকক নিউ ইয়েৰৰ শুভেচ্ছা জনালোঁ চবকে। তো মোৰ এইটো মোৰ চিষ্টাৰ আৰু এইটো এটা মোৰ চিষ্টাৰ আৰু আগত বহি আছে হাজবেণ্ড এইটো আৰু এইটো ভাইটি চলাই আছে আৰু ধুনীয়াকৈ। এতিয়া গৈ আছোঁ আমি দীপৰ বিল। তো চাই থাকক আজি ব্লগটো। মিলি গোটেইখিনি দিব নাপালোঁ, গোটেই মানে ঘৰতে বনাই লৈছোঁ। তো আপোনালোকক সেইখিনি ভিডিঅ' কৰা নহ'ল, দৌৰা দৌৰি বনালোঁ, সেইকাৰণে আৰু দিয়া নহ'ল। তো দেখাই থাকিম কি আনিছোঁ আজি বনাই মেলি। তো চাই থাকক আজি ব্লগটো। আকৌ ধুনীয়াকৈ গান বজাই বজাই আমি ধুনীয়াকৈ যাই থাকিম আৰু এয়া আমি শিলপুখুৰী পাম আৰু পোৱা নাই এতিয়ালৈ। এয়া না গান আছে না বাজা আছে, ডান্স আছে, একোৱেই নাই। গান বাজাইহে আছে, বজাইহে আছে। তাতে যাই ডান্স কৰিবি নে নকৰ? কৰিবি? ভাল লাগে, ভাল লাগে। দীপৰ বিলত বেছি মানুহ হ'ব। তো চাই থাকক। মামীও যাব, তো মামীক একবাৰ ফোন কৰি লওঁ, কি পালে সুধি লওঁ সিহঁতক। তো ফোন কৰি লওঁ এটা। তো বিজি সিহঁতৰ ফোন। হেল্ল' কি বানা? আমি পামে, আমি উলুগুৰি কিলোমিটাৰ পাৰ হ'লো আৰু। নহয়, মোৰ বনাই মেলি ৰেডি হৈ গৈছিলে, ইহঁতে ওলাও মেলি দেৰি হৈছিলে সেইকাৰণে। দিয়া হ'ব দিয়া, গৈ আছোঁ। ভাইটি পুৰা কৈ আছে, কি কৈ আছা? বকু কিবা ক'বা নেকি? কি ক'ম আৰু নিউ ইয়েৰ বুলি। ভণ্টি হেপী নিউ ইয়েৰত।
গাড়ী পুৰা ফুল হৈ কি ধুনীয়া লাগিছে মজা লাগিছে মজা মজা আগত ভাল ভিৰ খুব আগত কিন্তু আগত যাব নাপাওঁ ইয়াতেও ভিৰ আছে এই কিমান পিকনিক খাব আহিছে বাপৰে বাপ কিমান পিকনিক বাছখনো ক'ত জালুকবাৰী পাৰ হ'ব এয়া ডিস্কো দিবানী ডিস্কো দিবানী কিমান ঘণ্টা জানা 1 লাখ এইবোৰ ইমান জংঘল ফাইনেলি আমি আহি গ'লো পিকনিক প্লেচ দীপৰ বিল হেল্ল' দে ভোগালী মেলা হৈছে গৰু কি কৰিছা তুমি ঘৰত আছা কিবা খালানে কিমান এইটো ফুৰিব গৈছা কিমান মানুহ হেল্ল' এতিয়া আমি অলপ ফুৰি আহোঁ এইয়া মানুহ বহুত হৈছে এইয়া কিমান মানুহ আজি পিকনিক খাব ওলাই আহিছে ডান্স কৰা এটা পিছেৰে এনেকৈ যায় যায় মাতচোন এটা নে নাই ধৰচোন এইবোৰ ধৰচোন আৰে মোক বুকু যা
ঐ খাইলা পুৰেহে মুখনি ঐ পদুন্ত ঘৰ ফুলিলে ঐ বামাটি Diklia. খাই লৈ এতিয়া ধুনীয়াকৈ ফটো ষ্টেচন অলপ কৰি ল'লোঁ তো আপোনালোককো দেখাম বাৰু চাই থাকিব মামীও পূৰা ফটো উঠিলে দেই এইটো গুণু এইটো মোৰ মামীৰ ল'ৰা এইটো মামী পূৰা চশমা মাৰি লৈছোঁ চাওক কোৱা হেপী নিউ ইয়েৰ কোৱা হেপী নিউ ইয়েৰ এনেকৈ আমি আজি পিকনিক এটা স্মল পিকনিক এটা কৰিলোঁ ঘৰতে বনাই মেলি তো খোৱা লোৱাটো হৈয়ে গ'ল তো এইখিনি এতিয়া ফটো ষ্টেচন অলপমান কিছুমান কৰিব ইয়াতে চব যিহেতু ছিষ্টাৰ এণ্ড ব্ৰাদাৰো আহিছে এয়া ভাইটি চবেই আৰু এতিয়া ফটো অলপমান উঠাই লওঁ তো আপোনালোককো দেখাই থাকিম চাই থাকিব যাবা থাকিলে যাম দিয়া চবে কৈ দিয়া হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ টাইমবোৰ ইমান ধুনীয়া লাগে ঐ কিমান মোবাইল দিব ৰিলছ কৰিছে মানুহ মদ নাখায় সিহঁতে মদ খায় ইমান ধুনীয়া এটা মন্দিৰ আছে দীপৰ বিলত এইটো ৰাস্তা এইটো শিৱ বাবা এটা ৰাস্তাটোতে ফটো উঠি গুচি যাব এইটো শিৱ মন্দিৰ দীপৰ বিলৰ ওচৰতে এতিয়া আমি গৈ আছো ঘৰলৈ গৈ আছো তুমি ঘৰলৈ ঘৰলৈ গৈছো নিদিওঁ 1 নম্বৰ দি দিবা আপৰ ৰাখিলে চব থৈ দিম মই চাৰে হয় এইবোৰ দীপৰ বিলৰ পৰা আহি আছে ধুনীয়াকৈ 27 পূৰা বিচনাতে শুই গ'লোঁ ইমানেই ভাগৰ লাগিছে নাছিলোঁ বহুত তাৰপিছত ৰাতিপুৱা ভাগত উঠিলোঁ বনালোঁ লৈ গৈছোঁ তো সেইকাৰণে বহুতেই টায়াৰ্ড হৈ গৈছোঁ আৰু ভিডিঅ' কৰাব নোৱাৰিলোঁ আহি থাকোঁতে বিহু নাচিলোঁ কিন্তু ভালদৰে নহ'ল কাৰণ কি মই ইমান বিহু নাচিব নাজানো তো যিখিনি পাৰিছোঁ সেইখিনি নাচিছোঁ
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বন্ধুসকল প্লিজ 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 লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি বেয়াও লাগিছে কমেণ্টত জনাই দিব তো আজি বছৰৰ ফাৰ্ষ্ট দিন আমি এনেকৈ স্মল পিকনিক কৰি আজি দিনটো কটালোঁ তো ভাল লাগিছে যদি কৈ দিব আপোনালোকে আৰু যিমান পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে বাই বাই লাভ ইউ অল